हेलो एवरीवन नमस्कार आपका नतुन भिडिओ लै मैं मिर्जानुर दुबई आहिबर बारे अथवा आपनालोके इंटरनेशनल जदि केतियाबा जार्नी करिब बिचारे देन प्रथम प्रयोजन है आपनालोকৰ पासपोर्टखन এই ভিডিওটোত মই আপোনালোকক বৰ্তমান দেখাইছো যে আপোনালোকে অনলাইন ঘৰত বহি পাসপোৰ্টখন কি ধৰণে এপ্লাই কৰিব এবাৰ ভিডিওটো চাই ল'ব আৰু নেক্সট এটা ভিডিওত মই আপোনালোকক দেখাব গৈ আছো যে দুবাই আহিবৰ বাবে আপোনালোকে কি ভিসা দুবাইত এভেইলেবল আছে আৰু কি ভিসা আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লোকেল এজেন্টৰ থ্ৰু দি আপোনালোকে ভিসা ল'ব পাৰে নে নোৱাৰে এণ্ড প্লাছ ফ্লাইটৰ টিকেট হৈ গ'ল আৰু লগতে আপোনালোকে ৰুম বুক কি ধৰণে কৰিব মই নেক্সট ভিডিওটোত আপোনালোকক ভিসা প্লাছ ফ্লাইটৰ টিকেট ৰুম বুক কি ধৰণে কৰিব মই দেখুৱাম বৰ্তমান এইটো ভিডিওত আপোনালোকক মই এইটোৱে দেখাইছো যে আপোনালোকে অনলাইন ঘৰত বহি পাসপোৰ্টখন এপ্লাই কৰিব পাৰে ভিডিওটো ভালদৰে চাই ল'ব কি ধৰণে পাসপোৰ্টখন এপ্লাই কৰিব পাৰে প্ৰথমতে পাসপোৰ্টখন এপ্লাই কৰি লওক প্ৰথম আপোনালোকে গুগল ক্ৰোমটো ওপেন কৰক কৰাৰ পিছত ইয়াতে টাইপ কৰিব পাসপোৰ্ট সেৱা টাইপ কৰি সাৰ্চ কৰক ইয়াৰে যেটো প্ৰথম লিংক হয় এই লিংকত ক্লিক কৰিব লিংকত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস শো কৰিব য'ত এটা পপআপ শো হ'ব এইটো পপআপ হয় এইটো ক্লোজ কৰক ক্লোজ কৰাৰ পিছত যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেচন প্ৰথম কৰিব ইয়াতে ক্লিক কৰক আৰু যদি অলৰেডি কৰা আছে তেন ইউজাৰ লগইনত গৈ ক্লিক কৰিলে হ'ল প্ৰথম কৰি চাওঁ অপচন ৰেজিষ্ট্ৰেচনটো দেখা আপোনালোকে কি ধৰণে কৰে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ প্ৰথম শো হ'ব ৰেজিষ্টাৰ টু এপ্লাই ইয়াতে পাসপোৰ্ট অফিচ ৰাখক পাসপোৰ্ট অফিচ যেটো আছে ইয়াতে গুৱাহাটী হ'ব এটো গুৱাহাটী ৰাখক গিভেন নেমত আপোনালোকৰ ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম যেটো হয় ইয়াতে টাইপ কৰিব ইয়াৰ পিছত আছে সাৰনেমত আপোনালোকৰ যেটো টাইটেল হয় টাইটেলটো দিব তাৰ পিছত আপোনালোকক বিচাৰে ডেট অফ বাৰ্থ আপোনালোকৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব ইয়াতে ইয়াৰ পিছত আহে ইমেইল আইডি আপুনি বৰ্তমান যেটো ইউজ কৰিব হেতু ইমেইল আইডি ইয়াতে দিব কাৰণ এইটো ইমেইল আইডি এণ্ড লগইন আইডিটো যাতে আপোনালোকৰ সেম হয় সেই গতিকে ইমেইল আইডিটো ভালদৰে টাইপ কৰিব তাৰ পিছত ডু ইউ ওয়ান্ট টু সেম এটো ইয়েস কৰি ৰাখিব কাৰণ আপোনালোকৰ লগইন আইডি আৰু ইমেইল আইডি সেম থাকিব পাসওয়ার্ড মই ৰাইট সাইডে দেখাইছো এটা পাসওয়ার্ডৰ পলিসি আছে এই পাসওয়ার্ডৰ যেটো পলিসি হয় তেনে ধৰণৰ আপোনালোকে পাসওয়ার্ডটো ক্ৰিয়েট কৰি ল'ব কনফাৰ্ম পাসওয়ার্ড সেম ৰাখিব ইয়াৰ পিছত বিচাৰে হিন কোৱেশ্চন যিকোনো এটা কোৱেশ্চন সিলেক্ট কৰি ফলে তাৰে এনসাৰ দিব ইয়াৰ পিছত আপোনাৰ যেটো এন্টাৰ ক্যাৰেক্টাৰছ আছে যেটো আপোনাৰ ক্যাৰেক্টাৰ শো হৈ আছে এটো এই ক্যাৰেক্টাৰটো ইয়াতে টাইপ কৰি ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ পিছত এনেকুৱা এটা কনফাৰ্মেশন শো কৰিব আপোনালোকে যেটো মেইল আইডি ইউজ কৰিছে তাতে এটা ৰেজিষ্ট্ৰেচন কনফাৰ্মেশনৰ মেইল আহিব তলত গৈ দেখিব এটা লিংক আহিব এই লিংকত গৈ আপোনালোকে ক্লিক কৰি ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰি লওক নাও ইউজাৰ লগইন কৰক লগইন কৰি ফলে প্ৰথম লগইন আইডি আপোনালোকৰ যেটো মেইল আইডি ইউজ কৰিছে হেতু আপোনালোকৰ লগইন আইডি হয় আৰু পাসওয়ার্ড যেটো আপোনালোকে পাসওয়ার্ড ৰাখিছিল হেতু পাসওয়ার্ড দি আপোনালোকে লগইনটো কমপ্লিট কৰি লওক লগইনটো কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকে এপ্লিকেশন হোম দেখাব ইয়াতে দেখিছে আপোনালোকে এপ্লাই ফৰ ফ্ৰেছ পাসপোৰ্ট লিখা আছে এইটো লিংকত গৈ ক্লিক কৰিলে হ'ল আৰু এইটো লিংক এটা ক্লিক শো নহলে লেফট হ্যান্ড সাইডত দেখা পাব তাতে শো হৈ আছে ইয়াতে ক্লিক কৰক প্ৰথমতে ক্লিক কৰাৰ পিছত তলত যেটো ইয়াতে লিখা আছে ক্লিক হিয়াৰ টু ফিল দা এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰক নাও আপোনালোকক ইয়াতে বিচাৰে ষ্টেট যেটো আমাৰ আসাম ৰাখিব ডিস্ট্ৰিক্ট মই বৰ্তমান কামৰূপ দিছো আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় এটো সিলেক্ট কৰি ল'ব ইয়াৰ পিছত এপ্লাইং ফৰ ফ্ৰেছ পাসপোৰ্ট টাইপ অফ এপ্লিকেশন নৰ্মেল নাইবা তৎকাল আছে তৎকাল নৰ্মেলকৈ কিছুদিন আগতে আহে সেই গতিকে আপোনালোকে নৰ্মেল কৰিব পাৰে তৎকাল কৰিব পাৰে বুকলেট টাইপ 36 পেজ বা 60 পেজ সিলেক্ট কৰিব নেক্সট কৰাৰ পিছত এপ্লিকেশন ডিটেইলছ বিচাৰে ইয়াতে আপোনাৰ নাম বিচাৰিব য'ত আপোনাৰ ফাৰ্ষ্ট নাম আৰু মিডল নেম তাতে টাইপ কৰিব তাৰ পিছত আপোনালোকে টাইটেলটো টাইপ কৰিব টাইটেলটো টাইপ কৰাৰ পিছত ইয়াতে আপোনালোকৰ মেইল এইটো আপোনাৰ নো হ'ব হেভ ইউ এভাৰ চেঞ্জ ইয়োৰ নেম ইয়াতো আপুনি যদি নাম চেঞ্জ কৰে নো কৰিব এগেইন ডেট অফ বাৰ্থ দিব
ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকৰ ভেলিডিটি ৰিকুৱাৰ্ড যদি আপোনালোকৰ 15 to 18 এজৰ ভিতৰত হয় দেন 10 ইয়াৰ্ছ ৰাখিব আৰু যদি আপ টু হয় দেন আপ টু 18 কৰিব তাৰপিছত আছে ইজ ইউৰ প্লেচ অফ বাৰ্থ অফ ইণ্ডিয়া যিহেতু আপোনালোক আউট অফ ইণ্ডিয়াৰ নহয় ইণ্ডিয়াৰ হয় দেন ন ৰাখিব প্লেচ অফ বাৰ্থ যিটো লোকেশ্যনত আপোনালোকৰ জন্ম হৈছিল সেইটো লোকেশ্যন দিলেই হ'ল ষ্টেট আপোনাৰ আসাম হ'ব ডিষ্ট্ৰিক্ট যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট হয় মেৰিটেল ষ্টেটাছত ছিংগল মেৰিট মই বৰ্তমান মেৰিট দিলোঁ চিটিজেনশ্বিপ অফ ইণ্ডিয়া বাৰ্থ ৰাখিব পেন কাৰ্ড থাকিলে পেন কাৰ্ড দিব ভোটাৰ আই ডি থাকিলে দিব পাৰে নিদিলেও হ'ব এনৰলমেণ্ট টাইপ মই যিহেতু বৰ্তমান প্ৰাইভেট কৰি আছোঁ প্ৰাইভেট জবত মই বৰ্তমান প্ৰাইভেট দিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যন ইজ আইডাৰ ইয়ৰ পেৰেণ্টছ এইটো কৰিলে হ'ল যদি গভৰ্ণমেণ্ট চাৰ্ভেণ্ট নাই আপোনাৰ পেৰেণ্টছ দেন এডুকেশ্যন কোৱালিফিকেশ্যন মই গ্ৰেজুৱেট আছিল মই গ্ৰেজুৱেট দিলোঁ ইয়াৰ পিছত এলিজিবল নন ইচিয়াৰ ইয়াতে যদি 10 পাছ হয় নন ইচিয়াৰত পৰিব দেন ইয়েছ কৰিব আৰু যদি 10 পাছ কৰা নাই দেন আপোনালোকে কৰিলে হ'ব ভিজিবল ডিছকাটি মাৰ্ক আধাৰ নম্বৰ আছে দিব আধাৰ নম্বৰ দিলে ইয়াতে ইয়েছ কৰিব তাৰপিছত এইটো ছেভ কৰিব নাপাৰিব ছেভ মাই ডিটেইলছ গৈ ছেভ কৰি নেক্সট কৰিব যাতে পেজটো ছেভ হৈ থাকে ফেমিলি ডিটেইলছ আহিল ফেমিলি ডিটেইলছত আপোনালোকে প্ৰথম ফাদাৰ নেম আছে ফাদাৰ নেম ৰাখিব ফাদাৰ টাইটেল গাৰ্জেন নেম ইয়াতে আপোনালোকৰ হাজবেণ্ড ৱাইফ ফাদাৰ মাদাৰ কাৰোবাৰ নাম এজন ৰাখি দিব যিটো ছাপ'জ হয় এগেইন ছেভ মাই ডিটেইলছ কৰি পেলাই ছেভ কৰি নেক্সট কৰিব তাৰপিছত বিচাৰে প্ৰেজেণ্ট ৰেচিডেঞ্চিয়েল এড্ৰেছ ইয়াতে আপোনালোকৰ যিহেতু আউট অফ ইণ্ডিয়া নহয় ৰাখিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিয়ক হাউচ নম্বৰ দিব দি যিকোনো এটা আপোনালোকৰ ষ্ট্ৰীট আছে ষ্ট্ৰীটৰ নাম এটা দিলেই হ'ল তাৰপিছত আপোনালোকৰ যিটো ভিলেজ হয় ভিলেজটো দিব ষ্টেট ডিষ্ট্ৰিক্ট ছেম থাকিল পুলিচ ষ্টেচন যিটো হয় আপোনাৰ পিন নম্বৰ যিটো হয় আপোনাৰ পিন নম্বৰ দিয়ক ফোন নম্বৰটো আপোনাৰ দি দিব তাৰপিছত যিটো মেইল আই ডি আপুনি বিশেষকৈ ইউজ কৰে সেই মেইল আই ডিটো দিব ইজ ইয়ৰ পাৰ্মানেণ্ট এড্ৰেছ এভেইলেবল যদি পাৰ্মানেণ্ট এড্ৰেছ আছে আপোনাৰ ইয়েছ কৰিব আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো যদি প্ৰেজেণ্ট এড্ৰেছে হয় দেন ইয়েছ কৰি পেলাই এগেইন ছেভ মাই ডিটেইলছ এণ্ড নেক্সট কৰি দিব ইয়াতে শ্ব' হ'ব এটা পপ আপ এইটো অ'কে কৰিব এগেইন আৰু এটা পপ আপ শ্ব' হ'ব এইটো অ'কে কৰিব তাৰপিছত ইমাৰ্জেঞ্চিৰ বাবে কণ্টেক্ট নম্বৰ বিচাৰে ইয়াতে আপুনি ইমাৰ্জেঞ্চিৰ বাবে আপোনাৰ পেৰেণ্টছৰ নম্বৰ দিলেই হ'ল বা পেৰেণ্টছৰ ডিটেইলছখিনি ফিল আপ কৰিলেই হ'ল বা কোনোবা ফ্ৰেণ্ড আছে ফ্ৰেণ্ডৰ দিলেই হ'ল নাও এগেইন ছেভ মাই ডিটেইলছ তাৰপিছত নেক্সট তাৰপিছত ইয়াতে আপোনাৰ শ্ব' হৈ আছে হেভ ইউ এভাৰ হেল্ড এনি আইডেণ্টিটি চাৰ্টিফিকেটত বিচাৰিছে এইটো ৰাখিব ডিটেইলছ অন প্ৰিভিয়াছ এইটো ডিটেইলছ নট এভেইলেবল কৰি ৰাখিলে হ'ল হেভ ইউ এভাৰ এপ্লাই ফৰ পাছপৰ্ট বাট নট ইছ্যু এইটো কৰিলে হ'ল যিহেতু আপোনালোক ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে এগেইন ছেভ মাই ডিটেইলছ গৈ নেক্সট কৰক আদাৰ ডিটেইলছত যিটো এখন পেজ শ্ব' হ'ব ইয়াতে সকলোখিনি কৰিব নহ'লে আপোনালোকে এবাৰ ষ্টাডি কৰি পেলাই চাই ল'ব কোনটো আপোনালোকৰ কাৰণে বেটাৰ হয় বাট মই সকলোখিনি দি আছোঁ এগেইন ছেভ মাই ডিটেইলছ কৰি নেক্সট কৰি দিব এতিয়া বৰ্তমান আপোনালোকৰ এনেকুৱা ধৰণৰ এখন পেজ শ্ব' হ'ব য'ত আপোনাৰ যিখন পাছপৰ্ট আহিব পাছপৰ্টখন আপোনালোকৰ নাম টাইটেল এড্ৰেছ সকলোখিনি এনেকৈ শ্ব' কৰিব ইয়াতে যদি কিবা চেঞ্জ কৰিব বিচাৰে দেন আপোনালোকে প্ৰিভিউত গৈ চেঞ্জ কৰি ল'ব নহ'লে যদি অ'কে আছে নেক্সট কৰি দিব নেক্সট কৰাৰ পিছত আপোনালোকৰ ছেল্ফ ডিক্লেৰেশ্যন বিচাৰে ইয়াতে যিটো বস্তু বিচাৰি আছে প্ৰুফ অফ বাৰ্থ ইয়াতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট ছিলেক্ট কৰিব পাৰে কিন্তু এই ডকুমেণ্টছখিনি আপোনালোকে যেতিয়া এপ্লাই কৰাৰ পিছত লৈ যাব আপোনালোকে যিটো
কেন্দ্ৰলৈ যাব লাগিব, তাতে এই ডকুমেণ্টছখিনি লৈ যাব লাগিব। চ' সেই গতিকে মই আধাৰ কাৰ্ড এণ্ড বাৰ্থ চাৰ্টিফিকেট কৰি পেলাই চিলেক্ট কৰি ল'লোঁ। প্লেচ গুৱাহাটী দিয়ক, এগ্ৰী কৰক, দেন প্ৰিভিউ কৰিব পাৰে যদি চাব বিচাৰে গোটেইখিনি বস্তু এবাৰ ভালদৰে সকলোখিনি ঠিকে আছে নে নাই। আৰু যদি সকলো ঠিকে আছে দেন ছাবমিট কৰি দিব পাৰে, ছাবমিট কৰি দিয়ক আপোনালোকে। ছাবমিট কৰাৰ পিছত আপোনালোকৰ ইয়ৰ এপ্লিকেশ্যন ফৰ্ম হেজ বিন ছাবমিটেড ছাকচেছফুলি শ্ব' কৰিব। ইয়াতে আপোনালোকৰ এইটো এপ্লিকেশ্যন নম্বৰ হয়। এণ্ড পে' কৰিব বিচাৰে যদি ইয়াতে পে' এণ্ড চিডিউল এপইণ্টমেণ্ট কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহিব অনলাইন পে'মেণ্ট কৰিব লাগিব, যিহেতু অনলাইন পে'মেণ্টত চিলেক্ট কৰি নেক্সট কৰক আপোনালোকে। এগেইন চিডিউল এপইণ্টমেণ্ট গৈ ডেট অফ বাৰ্থ নেক্সট কৰক। ইয়াতে আপোনালোকৰ যিটো চিডিউল এপইণ্টমেণ্টৰ লোকেশ্যন হয় সেইটো শ্ব' কৰে। ৰাইট ছাইডে চাই ল'ব, ইয়াতে আপোনাৰ সকলোখিনি শ্ব' কৰিব কোনটো এভেইলেবল আছে নে নাই। ইয়াতে মই গুৱাহাটী চিলেক্ট কৰিছোঁ, যিহেতু মোৰ গুৱাহাটী নিয়াৰেষ্ট হয়। সেইকাৰণে কেৰেক্টাৰটো ইয়াতে টাইপ কৰি পেলাই নেক্সট কৰি দিব। নাও পে' এণ্ড বুক এপইণ্টমেণ্ট শ্ব' হয়। আপোনালোকে এপইণ্টমেণ্ট ল'ব বিচাৰিব, যিহেতু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ হ'ল, নাম আহিল, আপোনাৰ এমাউণ্ট শ্ব' কৰিলে 1500 এমাউণ্ট শ্ব' হয়। তাৰপিছত কণ্টেক্ট নম্বৰ এইটো। আপোনালোকে ডেটটো চেঞ্জ কৰিব পাৰে। বৰ্তমান এইটো ডেট দিয়া আছে তেওঁলোকৰ ফালৰ পৰা, কিন্তু ডেটটো চিলেক্ট কৰিবৰ কাৰণে ইয়াতে গৈ পেলাই আপোনালোকে ডেটটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াতে গৈ আপোনালোকে ডেটটো চিলেক্ট কৰি লওক। চিলেক্ট কৰি পেলাই পে' এণ্ড বুক এপইণ্টমেণ্টত গৈ ক্লিক কৰক। অ'কে, আণ্ডাৰষ্টেণ্ড ক্লিক কৰিব। নাও অনলাইন নেট বেংকিং হয় SBI ফালৰ পৰা। ইয়াতে গৈ আপোনালোকে পে' কৰিব লাগিব। UPI কৰিব পাৰে, UPIত গৈ ক্লিক কৰিব। UPIত গৈ ক্লিক কৰাৰ পিছত ইয়াতে শ্ব' হ'ব এপ্লিকেশ্যন নম্বৰ, আপোনাৰ নাম, এমাউণ্ট কিমান, পাছপৰ্ট চাৰ্ভিচ, ফ্ৰেছ, লোকেশ্যন, QR ক'ড গৈ পেলাই কনফাৰ্ম কৰি দিব। নাও এইটো QR ক'ডত আপোনালোকে পে'মেণ্ট কৰি দিব। পে'মেণ্টটো কমপ্লিট হৈ যোৱাৰ পিছত আপোনালোকৰ এখন ৰিচিপ্ট শ্ব' হ'ব। মই দেখাই আছোঁ ৰিচিপ্টখন কেনেকুৱা হয় আপোনালোকৰ। নাও এনেকুৱা ধৰণৰ এখন ৰিচিপ্ট শ্ব' হ'ব, যিখন ৰিচিপ্টত আপোনালোকৰ এমাউণ্ট শ্ব' কৰিব আৰু যিটো লোকেশ্যন হয় লোকেশ্যনটো শ্ব' কৰিব। আপোনালোকে পাছপৰ্ট সেৱাৰ কেন্দ্ৰত এই এপইণ্টমেণ্ট ৰিচিপ্টখন লৈ যাব লাগিব। আৰু যদি আপোনালোকে ভাবে পে'মেণ্টটো আপোনালোকে পিছত কৰিব, দেন এগেইন আপোনালোকে লগ ইন কৰি ল'ব। লগ ইনটো কমপ্লিট কৰাৰ পিছত ইয়াতে যিটো অপশ্যন দেখিব ভিউ ছেভ ছাবমিটেড এপ্লিকেশ্যন, তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে যিটো এপ্লিকেশ্যন নাম আছে ৰাহুল আহমেদ, যিটো আমি জাষ্ট ক্ৰিয়েট কৰিছিলোঁ, ইয়াতে শ্ব' কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত পে' এণ্ড এপইণ্টমেণ্টত যাব। তাৰ তলত অপশ্যন আহে পে' এণ্ড চিডিউল এপইণ্টমেণ্ট। ইয়াতে ক্লিক কৰি পেলাই এগেইন নিউ পে'মেণ্ট কৰিব পাৰে আপোনালোকে। অ'কে গাইজ, থেংক ইউ ছ' মাছ। ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।